চন্দৰী আই শংকৰদেৱৰ পৰিয়ালৰ এগৰাকী পৰিচালিকা বা দাসী আছিলে। কোনোৰ মতে চন্দৰী আই শংকৰদেৱৰ ধাইমাকো আছিল। পৰিচালিকা যদিও তেওঁ সমাজৰ প্ৰচলিত শাস্ত্ৰজ্ঞানেৰে জ্ঞানী আছিল। সেইবাবে শংকৰদেৱৰ সৃষ্টিটো সোধ উলিয়াই তাক শুধৰাবলৈ সক্ষম হৈছিল। শংকৰদেৱে তেওঁৰ প্ৰথম অংকীয়া নাট চিহ্নযাত্ৰা ৰচনা কৰিছিলে 1468 খ্ৰীষ্টাব্দত। ৰামচৰণ ঠাকুৰ বিৰচিত গুৰুচৰিততো আছে, দশম পাঠ কৰোঁতে ভকতসকলে শংকৰদেৱক সাতনি ধৰিছিল। কৃষ্ণই গোপ গোপীক দেখুওৱাৰ দৰে শংকৰদেৱেও তেওঁলোকক বৈকুণ্ঠখন দেখুৱায়। তাকে শুনি শংকৰদেৱে তুলাপাতত 7 বৈকুণ্ঠৰ চিত্ৰ আঁকিলে। কিন্তু স্বৰ্গৰ বৃক্ষ কল্পতৰুজোপা ক'ত দিব তাকে ভাবি ৰৈ গ'ল। চন্দৰী আইয়ে সংস্কৃত ভাষাও জানিছিল আৰু গীতাতত্ত্ব ব্যাখ্যা কৰিব পাৰিছিল। এবাৰ শংকৰদেৱক তৰ্কত হৰুৱাবলৈ এদল পণ্ডিত আহি শংকৰদেৱ ক'ত আছে সোধোতে চন্দৰী আইয়ে তাৰ কাৰণ সোধাত শাস্ত্ৰ ব্যাখ্যা কৰিবলৈ আহা বুলি ক'লে। তেতিয়া তেওঁ সেই পণ্ডিতদলৰ আগত গীতাতত্ত্ব ব্যাখ্যা কৰি দিছিল আৰু পণ্ডিতসকল চন্দৰী আইৰ পাণ্ডিত্য দেখি অবাক হৈছিল। এইগৰাকী নাৰীৰ বিষয়ে চৰিতপুথিসমূহত বহলাই পোৱা নাযায়। ক'ৰবাত তেওঁক গোসাঁনী, ক'ৰবাত আই, ক'ৰবাত ধাই বুলি উল্লেখ পোৱা যায়। নামটো ঠাই বিশেষে চন্দৰী বা চান্দেৰী। চিহ্নযাত্ৰা নাট প্ৰদৰ্শন শেষ কৰাৰ পিছত ঘৰাঘৰি যোৱা মানুহে বাটত চন্দৰী আইক পাই ক'লৈ যায় সোধাত কৈছিল, ডেকাগিৰিয়ে পদ আঁকিছে তাকে চাওঁগৈ। তেতিয়া ভকতসকলে ক'লে যে লগ হৈ গ'লেহে দেখুৱাব, অকলে নেদেখুৱায়। মোক দেখুৱাব বুলি আই গৈ শংকৰদেৱক পদখন দেখুৱাবলৈ কোৱাত শংকৰদেৱে ক'লে, অকলে আহিব নাপায়। তেতিয়া বুঢ়ীয়ে খং উঠি ক'লে, পূৰ্বৰ কথা মনত ৰাখিছা হ'বলা। কাজলী পাৰলী গৰুৱে ধান খোৱাত যে মই গালি পাৰিছিলোঁ, সেই দেখি মোক নেদেখুৱাবা নেকি? তেতিয়া শংকৰদেৱে মিচিকিয়াই হাঁহি পদ দেখুৱাইছিল। এই কথাখিনিৰ বৰ্ণনা বৰদোৱা গুৰুচৰিতত ৬৫ পৃষ্ঠাত আছে। পৰৱৰ্তী কালত বিভিন্ন পদ, দিহা, কীৰ্তনত চন্দৰী বা চান্দেৰী আইৰ বিষয়ে উল্লেখ পোৱা যায়। মাধৱ আতা সত্ৰত পোৱা সাঁচিপতীয়া পুথিত পোৱা কীৰ্তনৰ উপৰি অনেক দিহানামত চন্দৰী আইৰ উল্লেখ পোৱা যায়।